welcome back to my channel RD Vlogs. মই ৰাহুল সকলোকে ওয়েলকাম কৰিছো। আজি মৰ্নিং এটা vlog বনাও বুলি ভাবিলো। ওচৰতে অলপ ঘৰৰ কিবা কিবি আনিব যাম দোকানত। সো ওলাই আহিছো আৰু এতিয়া অলপ বৰষুণ দি আছে অলপ। সো ভিডিওটো ষ্টাৰ্ট কৰো। গাখীৰ লৈ ললো এতিয়া অলপ গেলামাল বস্তু ল'ব আছে সো দোকানলৈ যাওঁ সব লোৱা হ'ল এতিয়া খালি কণী প্লেট এটা ল'ব আছে কণী প্লেট লৈ পেলাই বস্তুখিনি ঘৰত দি আহো তাৰ পিছত এটা সৰু ৰাইডত যাম সো বলক কণী প্লেট লৈ ললো এতিয়া যাব ওলাইছো ঘৰত সো বলক ঘৰ আহি পালো এতিয়া বস্তুখিনি দি পেলাই ওলাও সো বস্তুখিনি দিলো এইটো আমাৰ পেট এই হল জাৰ্মান শেফাৰ্ড মেল ইয়াৰ ভিডিও মই এক্সট্ৰাকে বনাই দিম ইয়াক ইন্ট্ৰোডিউস কৰাই দিম সো আজি নহব আজি মই এতিয়া সৰু ৰাইড এটাত যাম ওচৰতে সো বলক মই ওলাই আহিছো এতিয়া গৈ আছো ঘৰলৈ ফালে এনে বলক নহলে অলপ ফুৰি আহো
আহে তেতিয়াই জাম পাব। কনষ্ট্ৰাকশ্যনৰ কাৰণে ৰাস্তাটো ঠেক হৈ গৈছে, চ' বহুত জাম হয় ইয়াত। আজি এটাই ভাল হৈছে কি ৱেডাৰটো অলপ বৰষুণ টাইপ দিলে ন, সেইকাৰণে ফ্ৰেছ লাগি আছে ৰাস্তাবোৰ আৰু গৈও ভাল লাগি আছে। ৰ'দটোও নাই, এনে হ'লে ৰ'দত বহুত কষ্ট ভিডিঅ' বনাওঁতে, ৰেকৰ্ডো নহয়, প্লাছ কেমেৰাটো লাইট কৰে, চ' ভিডিঅ' কোৱালিটি বেয়া আহে। চ' আজি অলপ ভাল হৈছে। ফুচকা দেখা পাই ফুচকাই খালোঁ আৰু এতিয়া ঘৰতে গৈ আছোঁ। চ' ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আজিলৈ এইখিনিয়ে। সকলোৱে ভাল পালে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। মই আকৌ আহিম নতুন ব্লগ এটা লৈ। চ' অলৱেজ বি পজিটিভ এণ্ড অলৱেজ ছেফ ৰাইড।